আহিছা ভয় নাখাবা আৰে চোৱা কেনেদৰে চবতে কেনেকৈ লিখি দিছোঁ তোমাৰ নাম চোৱা কেনেকৈ চবতে লিখি দিছোঁ চোৱা এনে পাগল প্ৰেমিকৰ কাষলৈ আহিবলৈ কলিজা লাগিব কলিজা আৰু মোৰ আমন্ত্ৰণ ৰক্ষা কৰি তুমি প্ৰমাণ কৰি দিলা যে কলিজা এটা তোমাৰো আছে আৰে ভয় নাখাবা আৰে বহাচোন আৰাম পাবা বহা আপুনি মোক ইয়াত লৈ কিয় মাতিছিলে আৰে আপোনাক কি লাগে লৈ লওক না মোৰ দেউতাৰ মোৰ ৰাহুলক এৰি দিয়ক মই আপোনাৰ ওচৰত হাত জোৰ কৰিছোঁ মোৰ দেউতাৰ মোৰ ৰাহুলক এৰি দিয়ক আপুনি এৰি দিয়ক তোমাৰ মৰম লাগে তোমাৰ চেনেহ লাগে তোমাৰ আদৰ লাগে মুঠতে তুমি যি দিব নোৱাৰা সেই সকলোবোৰ লাগে সেই সকলোবোৰ লাগে মোক এই এটা চুলাত লিখা কেৱল তোমাৰ আৰু মোৰ এটা চুলাত লিখা কেৱল তোমাৰ আৰু মোৰ মাজত কাৰো এণ্টি নাই মাজত এইখন চুলাত লিখাৰ কাৰণে মই কিমান কি বেয়া কাম কৰিব লগা হৈছে তুমি কি জানা হে মাক এৰি থৈ আহিব লগা হৈছে মোক পাগলৰ দৰে ভাল পাওঁ ময়ূৰী ফচাই থৈ আহিব লগা হৈছে য'তে যেনেকৈ আছে তেনেকৈ থাকে মই ভাল পালে কিন্তু মোৰ এই পিষ্টলটোৱে কাকো ভাল পাব নাজানে তাকে ভাল পাব নাজানে মোৰ এই পিষ্টলটোৱে ময়ো কাকো ভাল পাব খোজা নাছিল হঠাৎ এদিন মই তোমাৰ ভাল পাবলৈ মন গ'ল তোমাৰ ভাল পালে নিজকে ভাল মানুহ সজাবলৈ মন গ'ল ভাল মানুহ হোৱাৰ সপোন দেখাটোৱেই মোৰ অপৰাধ হ'ল নেকি সৰুৰে পৰা মৰম বিচাৰি হাইৰাণ হৈ গৈছিল তোমাৰ পৰা অলপ মৰম আশা কৰাটোৱেই মোৰ পাপ হ'ল নেকি সৰুতে কিবা এটা দুখ কৰিলো বুলি আজীৱন মই তাৰ জ্বালা ভুগি থাকিব লাগিব নেকি এই বেয়া মানুহক ভাল মানুহ কৰাৰ দায়িত্ব ল'বলৈ এই সমাজখনে কিয় ইমান সংকোচ কৰে কিয় ইমান ভয় কৰে তোমালোক চালা একেই বুকুত বৰ লাগছা নিজৰ ভাগত দায়িত্ব আহি পৰিলে মাৰ লুটিবা কৰা সেইকাৰণে মই ঠিক কৰিছো এই পিষ্টলটোত দুটা গুলি আছে এটা মোৰ আৰু এটা তোমাৰ মইতো জানেই লগত লৈ যাম মই তোমাৰ সৰুৰে পৰা জীৱনটোত মই বহুত কষ্ট খাই মৰিছোঁ মৰাৰ সময়ত অন্তত মই কষ্ট খাই মৰিব নোখোজো এই পাৰে মাতা তোমাৰ দেউতা আহিব বুলি জানোৱেই সেইকাৰণে দুৱাৰখন খোলা ৰাখিছিলো মই যিমান কৰি আছে তই মোৰ বুকুত বহাই দে কিন্তু মাজুলীত যাব নেদে মই হাত জোৰ কৰিছো আপোনাক মাৰিব খুজিলে কাৰ ব্লাষ্টতে মাৰিব পাৰিলোহেঁতেন ৰাহুলক মাৰিব খুজিলে আপোনাৰ ঘৰতে মাৰি থৈ আহিব পাৰিলোহেঁতেন নামানিলি কিয় এই কিমান কষ্ট দিছ পৰীক্ষা কৰি চালো মই এই দুনিয়াত কোনোবা এজনে হলেও মোক ভাল পাব পাৰে নে নোৱাৰে কোনোবা এজনে হলেও মোক মৰম দিব পাৰে নে নোৱাৰে এনচাৰটো যদি এই হলেহেঁতেন হয়তো আৰু দুদিনমান মই ইয়াত জীয়াই থাকিলোহেঁতেন কিন্তু এই নিজৰ প্ৰতি হোটেলৰ কোঠা কোনে যিহেতু মোক মৰম দিব নাজানে কোনো তাকে মোক ভয়হে খাই থাকি তাৰ মানেতো হ'ল এই দুনিয়াত মোৰ অলপো দৰকাৰ নাই যেতিয়া এই দুনিয়াত থাকিব বাকী ল'ম নিজৰ এখন দুনিয়া বাছি ল'লে হ'ল য'ত থাকিব কেৱল তৃষ্ণা আৰু মই প্ৰেয়সীক লগত লৈ যায় সুন্দৰ সুযোগ দিব নোৱাৰে আপুনি মোক চুপ কৰক আৰু মোৰ তৃষ্ণা তই খুব পাৰ কি চাইছ আৰু মোক আপোনাক নামাৰো আৰু এজন দেউতাক নামাৰো মই